হাই বন্ধুসকল, আপোনালোকক পুনৰবাৰ এবাৰ আমাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি নতুন এটা ব্লগ দিবলৈ গৈ আছোঁ আমি। আৰু আজিৰ ব্লগটো এনেধৰণৰ, আমি থলুৱা খাদ্যৰে আজি দুপৰীয়া আহাৰ গ্ৰহণ কৰিম। সেই থলুৱা খাদ্যটো কেনেকৈনো বনাইছে, শ'ল মাছৰ তৰকাৰী ভেদাইলতা দি, আপোনালোকক তাকে দেখাবলৈ চেষ্টা কৰিম। নৰসিংহ ভেদাইপাত ছিঙিবলৈ আহিছোঁ এতিয়া আমি। এই চাওক, ভেদাইপাত ছিঙি আছোঁ, আপোনালোকে চাওক। সম্পূৰ্ণ থলুৱা খাদ্যৰে আজি দুপৰীয়া আহাৰ গ্ৰহণ কৰিম আমি সকলোৱে। এয়া আমাৰ এতিয়া চাদৰ কোমোৰা পাৰিম। ঘৰৰ সম্পূৰ্ণ থলুৱা খাদ্য আজি দুপৰীয়া আহাৰ গ্ৰহণ কৰিম। বলকচোন কোমোৰা এটা পাৰি লওঁগে। কোমোৰা পাৰি আছে, এতিয়া কোমোৰা পাৰিব গৈছে। ঘৰৰ কোমোৰা দি বনাব আজি। এয়া কোমোৰা পাৰিলে এটা। চাওক আপোনালোকে ঘৰৰ কোমোৰা, আৰু আজি সম্পূৰ্ণ থলুৱা খাদ্যৰে আমি আজি আহাৰ গ্ৰহণ কৰিম দেই। আহি চাওক, এয়া আজি আমাৰ দুপৰীয়া আহাৰ। আজি শ'ল মাছ, লগতে কলৰ ফুল আৰু ভেদাইপাত, কোমোৰা আৰু নৰসিংহৰ পাতৰ চব্জি বনাব। আৰু এই চব্জি কেনেকুৱানো লাগে খাই, একদম সম্পূৰ্ণ অসমীয়া খাদ্য আপোনালোকে চাবলৈ পাব। এয়া ৰান্ধনীবিলাকৰো আমি অলপ চেহেৰাটো দেখাই দিওঁ। আৰু এয়া হেল্পাৰ, ৰান্ধনীৰ এছিষ্টেণ্ট, আৰু এয়া আমাৰ মেইন ৰান্ধনী। থলুৱা খাদ্য শ'ল মাছ। শ'ল মাছ একেবাৰে বিলৰ আজি ধৰিছিল আমাৰ ৰঙাপাৰাৰ ঘৰত, কলফুলো ঘৰৰ। আৰু কি কি বনাবা তুমি অলপ ভালদৰে বুজাই দিয়াচোন। শ'ল মাছটো কাটোতে অলপমান চাওঁ, ধুনীয়াকৈ কাটাচোন। আৰু শ'ল মাছটো কিমান ডাঙৰ দেখাই দিয়া, এবাৰ দাঙি দেখাই দিয়াচোন। অঁ, এই বহুত ডাঙৰ শ'ল মাছ, প্ৰায় 1.5 কেজি ওজনৰ শ'ল মাছ হয়। আৰু সঁচাকৈ আজি শ'ল মাছৰ আঞ্জা ভেদাইলতা দি সম্পূৰ্ণ অসমীয়া খাদ্য হয়। দিয়া, শ'ল মাছটো কাটা আৰম্ভ কৰা আৰু সোনকালে আঞ্জাটো তৈয়াৰ কৰা। আমি খাবলৈ একদম মানে উত্ৰাৱল হৈ আছোঁ। পাকঘৰত বোলো ৰান্ধনীবোৰে এতিয়া বনোৱা পকোৱাত কাটা মেলাত ব্যস্ত। সেইখিনি সময়লৈ আমাৰ নিকি, সোনা আৰু মই অলপ বাহিৰ পিনে ফুৰি আহোঁগৈ দেই। নিকি, হাই কৰি দিয়া এবাৰ। এতিয়া আমি বাহিৰত গৈ আছো। নিকি হাই কৰি দিয়া। এতিয়া আমি অলপ বাহিৰত আপোনালোকক আমাৰ বাগানত থকা কোৱাৰ্টাৰৰ বাহিৰৰ দৃশ্যসমূহ অলপ দেখুৱাম। আপোনালোকে চাওকচোন কেনে পায়। আহি থাকা। আমাৰ সোণা আৰু নিকি ফুৰিবলৈ গৈছে দেই। বেছি দূৰ নাযাবা, ডগি আছে। আহা আহা। पतला पतला ही कहते हैं ना।
এতিয়া অলপ দৰ্শকসকলকো বুজাই দিয়া কেনেধৰণে আঞ্জাটো তুমি তৈয়াৰ কৰিবা, কি কি প্ৰয়োজন হ'ব আঞ্জাটো তৈয়াৰ কৰোঁতে। প্ৰথমটো বাৰু শ'ল মাছ কটা হৈ গ'ল। পিঁয়াজ লাগিব, জলকীয়া, পিঁয়াজ দুটা দিয়ে হৈ যাব আৰু জলকীয়া, আদা, নহৰু, জালুক আৰু লগতে ভেদাইলতা, নৰসিংহৰ পাত। মানে সৰু সৰু ল'ৰা ছোৱালী বৃদ্ধজন সকলোৱে খাব পৰা তৰকাৰী আৰু মছলা পাতি একেবাৰে কম। এতিয়া মই ভালদৰে খুলি লওঁ। মিক্সিতে মাৰিব লাগিব, পটাটো আছে তথাপিও সময় নাই। ঠিক আছে, আমাৰ এইপিনে এছিষ্টেণ্ট ৰান্ধনীয়ে কাটিয়ে আছে আৰু আমাৰ নেকি মাছ দেখি নাচি দিয়াচোন এবাৰ নেকি। ঠিক আছে, এইটো কি মাছ বুলি কয়। আৰু আমাৰ চুনাই পিছপিনৰ পৰা হোলী খেলা লাগিছে দেখোন। হোলী দেৰি আছে, চুনা দেৰি আছে, হোলী এতিয়া নহয়। যোৱা থৈ দিয়া যোৱা। সেয়া মিক্সিত গুড়া কৰিবলৈ গৈ আছে। ভালেই আছে, হাতত অলপ পিটিকি দেখাই দিয়াচোন। এইফালে আমাৰ এছিষ্টেণ্ট ৰান্ধনীয়ে সম্পূৰ্ণভাৱে মাছ ধুনীয়াকৈ ধুই আছে। মাছ চামুচেদি ধুইছে, ইয়াত চাওক আপোনালোকে দে চামুচেদি দে চামুচেদি ধুইছে আপোনালোকে চাওক। সহজভাৱে দুই এটা বাকলি বাচি গৈছিল, মানে গুচাওঁতে সেই বাকলিসমূহ বাচি আছে চামুচেদি। এইটো এটা নতুন পদ্ধতি মাছ বচাৰ। এয়া কেৰাহী গৰম হৈছে, তেল ঢালিছে কেৰাহীত। মাছটো ফ্ৰাই কৰি ল'ব প্ৰথমে। এয়া মাছখিনি এতিয়া হালধি আৰু নিমখেদি সানি লৈছে ধুনীয়াকৈ। দেখাই দিয়াচোন কি কৰি আছে। তেল গৰম হৈ আছে, আমি এপিচ এপিচকৈ আপোনালোকে দেখিবলৈ পাইছে এয়া শ'ল মাছৰ জীয়া শ'ল মাছ কেনেকুৱা হয় ভাজি থকা অৱস্থাত। এয়া চাওকচোন, এতিয়া তাজা সতেজ শ'ল মাছৰ ভাজি থকা অৱস্থাৰ দৃশ্য চাওক আপোনালোকে, কি ধুনীয়া দৃশ্য। তেল ভাজি আহিছে মাছৰ। এতিয়া মাছটো তৰকাৰী দিলে ভাজি নাযাব, সেইটো কাৰণে অলপ টানকৈ ফ্ৰাই কৰি ল'ব লাগে, নহয় জানো? হয় হয়। হৈ গ'ল মাছ ফ্ৰাই। এতিয়া আমি আৰু তেল নিদিওঁ, তাতে বৰা, কোমোৰাৰ বৰা। হৈ গ'ল, নমাই দিম। এই আলুটো এতিয়া ভজা হৈছে, ভজা হোৱাৰ পিছত নমাৰ আগত কিনাৰত থৈছে। পিঁয়াজখিনি ভজা হৈ গ'ল। এতিয়া ভেদাইলতা আৰু নৰসিংহৰ পেষ্টটো পিচি থোৱা পেষ্টখিনি অলপ ফ্ৰাই কৰি ল'ব। আলুটো
আলুটো দি দিলোঁ আলুটো দি লৰাই তাতে আমি পানীটো দি দিম পানীটো দি দিছোঁ পানীটো দি এতিয়া অলপ উতল আহিবলৈ দিব তাৰপিছত মাছখিনি ঢালি দিব নহয় জানো হয় অঁ বনাম উতল আহি গৈছে এতিয়া ইয়াতে মাছটো ঢালি দিব লাগিব আপোনালোকে চাওক মাছটো ঢালি অলপ লৰাই দিব লাগিব যাতে সম্পূৰ্ণৰূপে ধুনীয়াকৈ মাছটো তাতে মিলি যায় এতিয়া পিছত অলপ সময় আৰু মাছৰ লগত উতল আহিব দিব লাগিব যাতে মাছৰ সম্পূৰ্ণৰূপে মাছে অবজাৰ্ভ কৰে ভেদাইলতা আৰু মাছৰ সংমিশ্ৰণটো ধুনীয়াকৈ হয় তেতিয়াহে আচল সোৱাদটো উঠিব অঁ দিয়া দিয়া এতিয়া অলপ উতল আহিবলৈ দিছে থাকি কেনে এয়া আমাৰ ভেদাইলতা তৰকাৰী ৰেডি এয়া শ'ল মাছ ভেদাইলতা আৰু নৰসিংহৰ জোল শ'ল মাছৰ জোল নৰসিংহ আৰু ভেদাইলতাৰ লগত সম্পূৰ্ণ ৰেডি হৈ পৰিছে এতিয়া কেৰাহীৰ পৰা নমাব পৰা হৈছে আৰু এতিয়া আমি কেৰাহী জুই অফ কৰিলোঁ ঠিক আছে হৈছে যদি অফ কৰি দিয়া সোনকালে বাকীখিনি তৈয়াৰ কৰা আৰু বন্ধুসকল এয়া আমাৰ সম্পূৰ্ণ তৈয়াৰ হৈ গৈছে এতিয়া থলুৱা খাদ্য শ'ল মাছ আৰু কি কি আছে আইটেমসমূহ আপোনালোকক দেখাই আছোঁ এয়া চাওক আমাৰ সম্পূৰ্ণ আজি দুপৰীয়াৰ আহাৰ থলুৱা খাদ্যৰে ইয়াত শ'ল মাছৰ জোল তাৰপাছত আপোনাৰ পাপৰ এইটো আপোনাৰ খাৰ অমিতাৰ খাৰ এইটো আলু পিটিকা এইটো আপোনাৰ কোমোৰা আৰু চাউলৰ গুড়া দি বনোৱা বৰা হয় আৰু এইটো কলফুল নেমু পিঁয়াজ জলকীয়া আৰু এই আমাৰ দালি মিক্স দালি মুগ মচুৰ মাটি দালি সম্পূৰ্ণ মিক্স কৰি বনাইছে এয়া আমাৰ আজি দুপৰীয়াৰ আহাৰ ঠিক আছে ধুনীয়াকৈ দি দিয়া এতিয়া আমাৰ চুনা বহিছে খাবলৈ তাৰপিছত আমিও লগত বহিম একেলগে আজি দুপৰীয়া আহাৰ সম্পূৰ্ণ থলুৱা খাদ্যৰে কৰিম দেই তো বন্ধুসকল এয়া আজি আমাৰ ইয়াতে ব্লগটো সমাপ্ত কৰিবলৈ ওলাইছোঁ আপোনালোকে ব্লগটো চাই কেনে পালে আমাক জনাব আৰু কেনে পালে কমেণ্ট কৰিও জনাব আৰু ভিডিঅ'টো চাই যদি ভাল পাইছে আপোনালোকে লাইক আৰু শ্বেয়াৰ কৰিব বন্ধুসকল আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিবলৈ ওলাইছোঁ বাই বাই দিয়া বাই দিয়া চবে বাই বাই